এয়া পৰীক্ষা শেষ হ'ল আমি অলপ ফুৰি আছোঁ আৰু নমস্কাৰ এয়া কেনে হ'ল পৰীক্ষা আজি নমস্কাৰ আজি কিবা দিলোঁ 80 মাৰ্ক কৰি আহিলোঁ তাৰপিছত 20 মাৰ্ক তোমাৰ টুক্কা মাৰিলোঁ ছাৰৰ কাৰণে ক'ব দিলোঁ এই কথা এইবিলাক বাকী তোমাৰ কেনেকুৱা হ'ল মোটামুটি ঠিকে আছে আজি বাকী নেক্সট কেইটা কি হয় চাই যাওঁ অ' বিপুলদা ক'ত যায় বিপুল দা আমাৰ আজিকালি লাইনমেন আমাৰ মানে আজি প্ৰথম পৰীক্ষা আছিল নেপাৰ ইনডোৰ এক্সাম আছিল ফাৰ্ষ্ট ফেজৰ আজি আমাৰ আছিল পুলিচ অৰ্গেনাইজেশ্যন এণ্ড এডমিনিষ্ট্ৰেশ্যন মাতে ওলাই নাহে ৰাহুলে আজি নোধোৱা চকু ৰঙা হৈ গৈছে বোলে একদম ৰাহুলে আজি নোহোৱাকৈ গোটেই দিন ৰাতি পঢ়ি পিনে 3 ঘণ্টাৰ এক্সাম 1.5 ঘণ্টাত কমপ্লিট কৰি মানে আহিছে আমাৰ পৰীক্ষা 3 ঘণ্টা 100 মাৰ্ক আমাৰ 15 নম্বৰী কুৱেশ্যন আহিছে 4টা 10 নম্বৰী 3টা আহিছে ন 10 নম্বৰী 3টা ইয়াত 80 নম্বৰ আৰু বাকী 20 নম্বৰ আহিছে আমাৰ অবজেক্টিভ টাইপ আমাৰ লিখা মানে 1 ঘণ্টা 20 মিনিট মানত হৈ গৈছে লিখা তাৰপিছত ৰখি আছোঁ মানে ৰৈ আছোঁ কোনোবা ওলাই নে নাই চাই আছোঁ আৰু এই বহুত আগতে আহিছিল কোনোবা ওলাই নে চাই আছিলোঁ তাৰপিছত 10:27 মানত পদুম ওলাই আহিল মানে সুধিছে যে ওলাব পাৰিম নে লিখা হৈছে আৰু তাৰপিছত পদুম ওলাই অহাৰ লগে লগে সাহস পাই গ'ল আৰু তাৰপাছত তাৰ 2 মিনিটমান পিছতে মানসে মোৰ পিছত মোৰ ৰোল নম্বৰ 80 ইয়াৰ 81 মানস ওলাই লগে লগে মই পেন ভৰাইছোঁ ইয়াত আৰু মাতিছোঁ উস্তাদজি ভগে বেয়া সেইটোৱে আৰু তাৰপাছত আমি 1:30 মানে 1 ঘণ্টা 30 মিনিটত ওলাই আহিছোঁ আমি আৰু 10-15 মিনিটমান পিছত দি পাইছে নেকি মানে লাহে লাহে এপিয়াৰৰ আমাৰ যিমান কেইজন আছে গোটেই আহিছে ইমান কি লিখিব লাগে 80 নম্বৰমান 90 নম্বৰমান লিখি দিলোঁ আৰু বাকী গুচি আহিলোঁ তাৰপাছত পাছ কৰিব লাগে আৰু এতিয়াতো বাৰু 1 ঘণ্টা 1.5 ঘণ্টাত ওলাইছোঁ আৰু ইয়াত মানে 23 নম্বৰত পাছ নহয় দেই মানে 50% পাছ মাৰ্ক লাগে 30% নহয় ইয়াত 100 নম্বৰৰ পেপাৰত 50 নম্বৰ পাবই লাগিব তেতিয়া পাছ হ'ব আৰু এতিয়াতো বহুত কম সময়ত বেছি সময়ত ওলাইছোঁ যেতিয়া মিড টাৰ্ম ব্ৰেক হ'ব আৰু আমাৰ মিড টাৰ্ম ব্ৰেক আহি আছে 2 মাহ পিছত 4 মাহৰ সম্পূৰ্ণ হৈ গ'ল কেনেকৈ গ'ল গম নাপালোঁ বাৰু ভালেই লাগি আছে বৰ্তমান মিড টাৰ্ম ব্ৰেক যেতিয়া হ'ব তেতিয়া মিড টাৰ্মৰ ব্ৰেকৰ আগত এক্সাম হ'ব নহয় সেই যিদিনা যাব দিব সেইদিনা এক্সামখন 1 ঘণ্টাতে লিখি গুচি সেইটোৱে আৰু বাকী চাহ পানী দিছে তাত চাহ পানী খাই আহিলোঁ চাহ পানী খাই অলপ বহিছোঁ আৰু কৰিডৰত অলপ সেয়াই আৰু এতিয়া 5:30 ৰোল কল আছে ৰোল কলত যাম আমি অলপ আৰাম পালোঁ আজি এক্সাম আছিল যিহেতু গতিকে পিটি নাই ৰাতি ঠিক আছে আপোনালোকেও ভালকৈ প্ৰিপাৰেশ্যন কৰক জুলাই মাহত যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে জুলাই মাহত ৰানিং বা যিকোনো বাকী পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব গতিকে ভালকৈ পঢ়ি থাকক দৌৰি থাকক অলপ অলপকৈ ফিজিকেলটো মেইনটেইন কৰি ৰাখক অ' ভাই এক্সাম কেঁচা হোৱা বাকী সকলোৱে শুই আছে আৰু এক্সাম দি আজি পদুমে পঢ়ি আছে দেখা পাম বাৰু কি কৰি আছে পঢ়ি আছে পদুমে পদুম দা কি কৰি আছা ইমান লেতেৰা ৰুম পঢ়ি আছা ষ্টক মাৰ্কেট আহি চাই আছো এইবিলাক এই ল'ৰাবিলাকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি বেয়া হৈ গ'ল পইচাবিলাক খতম কৰি আছে এক্সাম ঠিকে গুড আমাৰ প্ৰথম ওলাইছিল 10:27 ওলাইছে তাৰপিছত আমি 3 মিনিট 4 মিনিট পিছত আমি গুচি আহিছোঁ চিধিবাত নো পাপাছ লিখিব লাগে অলপ ইমান বহি কি কৰি থাকিম আহি শুইছোঁ ইয়াত গুড আৰাম সেম সেয়াই আৰু নেক্সট এক্সামটো এনেকুৱা জানা কিটা ডাইৰেক্ট নাজানা হিন্দী আছে হিন্দীৰ আধা ঘণ্টাৰ ওলাম মই কিন্তু ওলালে অলপ ফানি হৈ যাব একো ফানি নহয় হৈছে হোৱাৰ পিছত আৰু কি কৰি থাকিম ভাই তাৰপিছত মেনেজমেণ্ট পঢ়িব পাৰিম অলপ সময় পাম মেনেজমেণ্ট কেতিয়া আছে ফাৰ্ষ্ট হিন্দী আছে নেকি তাৰপিছত ফাৰ্ষ্টতে হেৰি থাকিব লাগিছিল দিয়া বাৰু ঠিক আছে হিন্দী অলপ টাইম লাগিব বহুত দিন হিন্দী লিখা নাই না মোৰ কথা নাই মই আপোনালোকে কি কৰি ফুৰিছে আপোনালোকে কি কৰি চাহ খাই আহিলোঁ চাহ দিছে कैसा हुआ एग्जाम बोले ना भाई कैसा हुआ अच्छा है अच्छा है ना पूरा एकदम सब कर लिया नहीं सब नहीं करना सही फिर पास exam- हुआ नहीं মোৰ ৰুমমেটটো এটা টপিকে পঢ়ি গৈছিল সেইটো নাহিলে টেনচন কেনেকা লিখিলে তে কি লিখাই নাই আকৌ যি টি লিখি থৈ আহিছে পাছ নকৰি পাছ কৰি যাতে সেইটো নকৈ কৈছে
मैं कोई कमिश्नर सिस्टम पर के गया था ना আহিলে नहीं आया ना এতিয়া আমি বাকীবিলাকক চাওঁ কি কৰি আছে দীপ 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 बाप रे बाप अभी भी पढ़ाई हिंदी आता ही नहीं पढ़ो पढ़ो अच्छे से पढ़ो बाबू क्या हो गया बाबू কি হল কেনেকুৱা হ'ল এক্সাম কি? আগত টেবলেট ভাঙি যাব কিন্তু দিয়া দিয়া খোৱা ভালকে খোৱা আমি আহিছোঁ হীৰকৰ ওচৰলৈ কেনেকুৱা হ'ল এক্সাম এক্সাম কেনেকুৱা হ'ল তেনেকাই ভাই হ'ল আৰু লিখিছ হা? 3 ঘণ্টা লিখিছ এ আমি ভাই বহি আছিলো মাজত আমি 1.5 ঘণ্টাতে ওলাই আহিছোঁ ভাই বহি কিয় ৰাখিব লাগে এনেই শুই থাকিব লাগে ইয়াত অলপমান লিখিলো বেছি নহয় 100 পাবা ভাই অলপ নমস্কাৰ দিওঁ নেকি 100 পঢ়া পঢ়ি আছা নেকি নাই ক'ত পঢ়ি আছে মোবাইল চাই আছো নহয়। দিয়া দিয়া থাকা থাকা আজি অলপ আৰাম কৰিম ন দিয়া মই আৰাম কৰিলোঁ বহুত হ'লো চাহ দিছে চাহ খাই আহিছোঁ। মই চাহ গৈ খাই আছো অলপ পিছত দিয়া ঠিক আছে নহ'লে নেক্সট বাৰ দিবলৈ আহিম টপ কৰিব নালাগে বাকী জীৱন দা কেনেকুৱা হ'ল মোৰো পাছ কৰি দিলে হ'ল পাছ কৰি দিলেই হ'ল নে পাছ কৰিলেই হ'ল তই লিখা নাই যদি পাছ কেনেকৈ কৰিবি লিখিছনে নাই মই লিখছো 1-2 লাইন একদিন লাইন লিখিলে পাছ নকৰ নহয় 15 মাৰ্কৰ কুৱেশ্যনত 1-2 লাইন লিখিলে দিব কেনেকৈ লাগিব আৰু পৰীক্ষা নাই আৰু দি পঢ় আৰু নতুনকৈ আকৌ ৰিটেক এই দেখ পাপা মোৰতো নুলিয়া কেনেকুৱা হ'ল ভাইটি দাদা যেন তেনে 50 পাব লাগে তাতকৈ একো বেছি পাব নালাগে কমো পাব নালাগে আমাৰ মানে 55 মাৰ্ক ন 30 নহয় পাই যাবা আমাক আজি বেয়া পাছ দি দিলে নহয় মন কষ্ট কৰি দিবলৈ কৰিব ক'লে হৈ থাকা জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিত লো মুজাগৰ খেল তাত চাওঁ ব'লা গৈ আছো